তো নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ উপস্থিত আছোঁ সেই মিজোৰামৰ এটা ৰেইক বুলি জেগা এটা আছে আৰু ইয়াত আহিছোঁ আমি। আৰু অলপ পিছতে আমি ৰেইকৰ এটা খুব সুন্দৰ পইণ্ট আছে, তালৈ গৈ থাকিম। আৰু চব সুন্দৰ জেগা, অকল গ্ৰীণ আৰু ইয়াত এটা খুব ধুনীয়া পৰিৱেশ। আৰু নৱবৰ্ষৰ শুভক্ষণত আজি মই উপস্থিত হৈছোঁহি। আচলতে আজি 31 ডিচেম্বৰ হয় আৰু কাইলৈ যিটো নৱবৰ্ষ আমি ইয়াতে চেলিব্ৰেশ্যন কৰিম খুব সুন্দৰকৈ। আৰু মই এনেকৈ আপোনালোকক খুব ধুনীয়া জেগাবিলাক দেখাই যাম, তো আপোনালোকে মোৰ লগত আগবাঢ়ি গৈ থাকক। তো আমি এনেদৰে আগবাঢ়ি গৈ আছোঁ ধুনীয়াকৈ। তো এটা পিক আমি চাবলৈ গৈ আছোঁ আৰু পিকটোৰ ওপৰৰ পৰা বিৰাট ধুনীয়া ভিউ আছে ইয়াতে, তো দেখাম। তাৰপিছতে এই জেগাটো আচলতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে। গোটেই জেগাটো মিজোৰাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আছে। এটা খুব সুন্দৰ পৰিৱেশ। তো ইয়াত এনেকৈ কটেজবিলাক আছে ইয়াতে, আৰু আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব। মই ইয়াৰ ডেছক্ৰিপশ্যনত এড্ৰেছবিলাক দি দিম, তো আপোনালোকে লৈ ল'ব পাৰিব। তো ইয়াত আপোনালোকে ক্লাইম্ব কৰিব পাৰিব, দেখিছেনে? এইটো এটা ক্লাইম্বিঙৰ এটা স্পট এটা আছে ইয়াতে। তো এইফালে আমি এনেদৰে চব লুংলুঙীয়া বাটেৰে আগবাঢ়ি গৈ থাকিম। তো ইয়াতে বিৰাট ধুনীয়া জেগা, আৰু ইয়াত থকাৰ মজাই বেলেগ। আৰু ইয়াত থাকিলে হয়তো আমি বেছিদিন জীয়াই থাকিম চাগে, কাৰণ ফ্ৰেছ অক্সিজেন পূৰা মজা এটা। ইয়াত এনেকৈ ক্লাইম্বিং কৰাৰ সুবিধাও আছে, দেখিছেনে? তো ইয়াত আপোনালোকে আহিলে এনেদৰে ক্লাইম্ব কৰিব পাৰিব। তো আমি আহি অলপ জেগা এটা ৰেষ্ট লৈ লৈছোঁ। তো আৰু অলপ পিছত আমি গন্তব্যস্থান পামগৈ। তো বিন্দাছ আহি আছোঁ আৰু ইয়াত ভাগৰ লাগিছে। তো বন্ধুসকল, আমি এনেদৰে ওপৰলৈ আগবাঢ়ি গৈ আছোঁ। খুব এটা সুন্দৰ জেগা, খুব ভাগৰ লাগিছে যদিও কিন্তু গৈ এটা মজা লাগিছে। কিয়নো ইয়াতে চাওক ইমান ধুনীয়া ঠাণ্ডা, আৰু আমাৰ তাৰ নিচিনা ইমান গৰম নহয় ইয়াতে। আৰু চাওক চবফালে এভাৰগ্ৰীণ পৰিৱেশ। আৰু ইয়াত যদি আপোনালোকে আহে, সঁচাই এটা শান্তি পৰিৱেশ। আৰু ইয়াত থকা খোৱাবিলাক খুব সুব্যৱস্থা আছে। আৰু আমাৰ অসমতকৈ বহুত কম খৰচত আপোনালোকে থাকিব পাৰিব, য'ত আমাৰ তাতে আপোনাৰ বহুত দাম হয় ৰুমবিলাক। তো আমাৰ ইয়াতে মানে মিজোৰামতে ইমান দাম নহয়। আমি যিটো ৰুমত আছোঁ এটা খুব ধুনীয়া ৰুম, তাতে আপোনালোকৰ মিনিমাম 1000ত আমি ডাবল বেড এটা ৰুম পাইছোঁ। তো বন্ধুসকল, আপোনালোকে ইয়ালৈ আহক, ধুনীয়াকৈ এক্সপ্ল'ৰ কৰক মিজোৰামখন। আৰু খুব সুন্দৰ যিবিলাক প্ৰাকৃতিক পৰিৱেশ আছে, আপোনালোকে এবাৰ নিজে চাই লওক, নাজাৰাটো খুব ধুনীয়া। তো মই ভাবোঁ যে আপোনালোকে ইয়াত আহিব। অকল আমি লুংলুঙীয়া মাতেৰে গৈ আছোঁ, কেতিয়া পাওঁগৈ নাজানো। ভয়ানক ধৰণৰ ভাগৰ এটা লাগিছে, আৰু এটা খুব সুন্দৰ পৰিৱেশ। যদিও ভাগৰ লাগিছে, কিন্তু যিটো মানে বতাহ ঠাণ্ডা, আৰামত গৈ আছোঁ, কোনো ধৰণৰ অসুবিধা হোৱা নাই। খুব এটা ধুনীয়া পৰিৱেশ, মই পৰিৱেশটো দেখাই দিছোঁ। আৰু ইয়াৰ পিছত আমি যিটো জেগা পামগৈ, আমাৰ যিমান কষ্ট কৰি গৈছোঁ সেই গোটেই কষ্টখিনি মই ভাবোঁ যে সাৰ্থক হ'ব। আৰু খুব ধুনীয়া পৰিৱেশ। তো আগলৈ গৈ থাকোঁ তেনেদৰে। তো এতিয়া আৰু 1 কিলোমিটাৰ আছে আমি য'লৈ গৈ আছোঁ, আৰু খুব ধুনীয়া পৰিৱেশ। তো আগলৈ গৈ থাকোঁ তেনেদৰে। তো এনেদৰে ইয়াত বহুত মানুহ আহে চাবলৈ। তো ইয়াৰ মিজোৰামৰ বহুতখিনি মানুহ ইয়াত ফুৰিবলৈ আহে। তো যিহেতু আজি 31 ডিচেম্বৰ আৰু কালিলৈ 1 জানুৱাৰী, তো ইয়াতে বহুত মানুহ হৈছে আজি। এটা খুব সুন্দৰ পৰিৱেশ। চাওক, আগতে এটা নেদেখা নাজাৰা মোৰ কাৰণে খুব ধুনীয়াকৈ। মই যদিও ইয়ালৈ আহিছোঁ, কিন্তু ইয়ালৈ আহি আমনি নলগা এটা পৰিৱেশ। বন্ধুসকল, আমি এই গুফাটোৰ তলৰে যাব লাগিব। এটা আচলতে হিলৰ পাহাৰ হয় এইটো। তো ইয়াৰ তলৰে আমি যাব লাগিব খোজকাঢ়ি। তো চাওক এটা কিমান ধুনীয়া ভিউ, আল্টিমেট। এইটো কিমান ধুনীয়া, দেখিছেনে? এইটো কি বুলি ক'ব, আচলতে জিঅ'লজিষ্টসকলে ভালকৈ জানিব। তো মই অলপ দেখাই দিছোঁ। তো বন্ধুসকল, আমি এইফালেদি যাব লাগিব এতিয়া। এইফালে ধুনীয়াকৈ গৈ থাকোঁ। খুব সুন্দৰ পৰিৱেশ, দেখিছেনে? আৰু এই সুন্দৰ পৰিৱেশত বছৰটোৰ শেষৰ দিনটো এনেকৈ যদি পাছ কৰিব পাৰিম বুলি ভবাই নাছিলোঁ আচলতে। তো আহি থাকোঁ এনেকৈ মাজে মাজে ইয়ালৈ, কিন্তু এই জেগাটোত বহুত কম অহা হয়। তো আজি আমি ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, সেয়েহে আমি গন্তব্যস্থান পালোহি। আৰু ইয়াতকৈ ওপৰলৈ যাব পাৰি, হয় এইফালে যাব লাগিব। আৰু সেইফালে জেগা আছে, দেখাম বাৰু আপোনালোকক মই। মানে এটা ইমান ধুনীয়া ভিউ, তো ভাবিব নোৱাৰা এটা পৰিৱেশ ইয়াতে। খুব সুন্দৰ লাগিছে দেখি পিনে। তো মই আপোনালোকৰ জেগাবিলাক খুব ধুনীয়াকৈ দেখাই দিছোঁ, চব কিমান সুন্দৰকৈ আছে ইয়াতে। আৰু আমি বহুত ওপৰত উঠি আহিছোঁ, দেখিছে? তো মই নিজকে এবাৰ দেখাই দিছোঁ। আৰু চাওক, এইডোখৰ হ'ল আমাৰ ৰেইক পিক বুলি কয় এইটো। আৰু এটা খুব সুন্দৰ পৰিৱেশ, দেখিছেনে?
আৰু খুব সুন্দৰকৈ এনেকৈ আমি ওপৰত উঠি যাব লাগিব, অকণমান ইফাল সিফাল কৰিব নোৱাৰি। দেখিছে খুব সুন্দৰকৈ আহি আছোঁ মই। তো ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত এটা দিন কটাব পৰাটো এটা মানে কি বুলি ক'ম এইটো মই এটা বুজাব নোৱাৰা ভাষা মোৰ এইটো। খুব সুন্দৰ পৰিৱেশ দেখিছেনে? এইটো চব ওপৰলৈ আহি আছোঁ লাহে লাহে। তো মিনিট ওপৰলৈ আহি আছোঁ। তো ইটছ এমেজিং বিউটি। তো চব কিমান এটা সুন্দৰ। আচলতে এটা ভাবিব নোৱাৰা অনুভৱ, মই আজি ইমান ওপৰত উঠি আছোঁহি। তো মিজোৰামৰ এটা হাই পিক, আৰু এই পিকটো চাওক কিমান সুন্দৰ আৰু কিমান ধুনীয়া লাগিছে নাজাৰাটো, মানে ভাবিব নোৱাৰা এটা পৰিৱেশ, খুব সুন্দৰ। আৰু ইয়াৰ পৰিৱেশটোৰ লগত আমাৰ অসমৰ পৰিৱেশটোৰ লগত তুলনা কৰিব নোৱাৰি। আচলতে বৰ ভাগৰি আছোঁ যিহেতু ওপৰলৈ আহি আছোঁ একাদিক্ৰমে। তো লাহে লাহে আমি গৈ থাকিম আৰু ইয়াৰ বিষয়ে আৰু ক'ম আপোনালোকক। তো বন্ধুসকল, মই বৰ্তমান আহি ৰেইকৰ একদম টিপ পৰ্চনত বহি আছোঁ। আৰু এইটো হ'ল আপোনাৰ মিজোৰামৰ 5th হাইষ্ট পিক বুলি কয় ইয়াকে, আৰু আটাইতকৈ ধুনীয়া দেখিবলৈ। মই অলপমান আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ, দেখিছে আপোনালোকে নিশ্চয়। গোটেই জেগাটো খুব সুন্দৰ হয়। মই আপোনাৰ বেক চাইড কেমেৰা ভিউ দেখাম অলপমান। আৰু চাওক কিমান ওপৰত উঠি আছোঁ আমি, দেখিছে? তো এটা খুব ধুনীয়া ভিউ হয়, আপোনালোকে চাই লওক। আৰু মিজোৰাম আহক এবাৰ হ'লেও। তো এইটো চাওক মিজোৰামৰ ধুনীয়া লোকেশ্যনটো মই দেখাই দিছোঁ আপোনালোকক খুব সুন্দৰকৈ, দেখিছে কিমান সুন্দৰ নাজাৰা। দূৰ দূৰলৈ অকল পাহাৰ 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 আৰু এভাৰগ্ৰীণ পৰিৱেশ, দেখিছে? আৰু এই এভাৰগ্ৰীণ পৰিৱেশ কাৰণে ইয়াতে মানে ইমান ধুনীয়া সেউজীয়া পৰিৱেশ হোৱাৰ হেতুকে ইয়াতে অক্সিজেনৰ মই ভাবোঁ যে অভাৱ কেতিয়াও নহয়। ফ্ৰী অক্সিজেন আৰু মানে পলিউশ্যন ফ্ৰী অক্সিজেন পোৱা যায়। তো আপোনালোকে সকলোৱে ইয়ালৈ এবাৰ আহক আৰু মিজোৰামৰ যি সৌন্দৰ্য উপভোগ কৰক। আৰু তেওঁলোকে যাব পাৰি, কিন্তু মই ভাবোঁ যে ইমান ওপৰলৈ যোৱাৰ মোৰ সাহস নাই। তো মই ইয়াৰ পৰা আপোনালোকক গোটেই নাজাৰাটো দেখাই দিছোঁ। অকল আমি এই ৰাস্তাটো অকণ আগুৱাই গৈ থাকোঁ, আৰু এইফালে খুব ধুনীয়া ধুনীয়া পৰিৱেশ আছে, দেখিছেনে? দেখাই দিছোঁ একদম নাজাৰাটো আপোনালোকক। একদম সঁচা কথা ক'বলৈ গ'লে আমাৰ নাগালেণ্ডৰ যি জুকো ভেলী আছে, জুকো ভেলীৰ নিচিনা ছেইম পৰিৱেশ, কিন্তু জুকো ভেলীতকৈ জেগাটো আহিবলৈ উন্নত। কিন্তু খোজ কাঢ়িবলৈ বৰ বিশেষ অসুবিধা নহয়, কিন্তু আৰু ইয়াত পৰিৱেশটো ভাল, খুব ঠাণ্ডা, আৰু কোনো ধৰণৰ হাই ৰুমি নাই। ইয়াতে খুব ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ, আৰু খুব ভাল লাগিছে ইয়াতে। সেইটো কাৰণে যিহেতু খুব ক্লিন হয় জেগাটো, খুব ভাল জেগা ইয়াতে, আৰু থকা খোৱাৰো সুব্যৱস্থা আছে বুলি মই আপোনালোকক কৈছোঁৱেই। তো পাৰিলে এবাৰ আহক, ভিজিট দিয়ক, ইয়াত খুব ধুনীয়া জেগা। আৰু ইয়াতে অলপ সময় আমি গৈ দিছোঁ। মই কিমান সুন্দৰ নাজাৰা, ঠাণ্ডা ঠাণ্ডা বতাহ, আৰু একদম মানে পিয়ৰ অক্সিজেন, পলিউশ্যন ফ্ৰী, আৰু ইয়াত নালাগে আৰু জীয়াই থাকিবলৈ। আৰামছে একদম ধুনীয়া জেগা, ফুৰিবলৈ আহক সকলো ইয়াতে, খুব ধুনীয়া। এবাৰ চাগে কেনেবাকৈ পৰিবলৈ হ'লে কিমান তলত পৰিম ময়ো নাজানো। চব কিমান ওপৰত উঠি আছোঁ। তো আমি লাহে কেনে তলত নামি যাব লাগিব। এডভেঞ্চাৰ তাকে নামি যাব লাগিব, নমাটো মুস্কিল। তো লাহে লাহে এনেকৈ ধৰি ধৰি নামিব লাগিব, পৰিলে গ'ল আৰু। তো আৰামছে নামি নামি গৈ আছোঁ এতিয়া। তো নমাটোৱে মুস্কিল, ইয়াত উঠিবলৈতো একো নাই, লাহে লাহে উঠিব পাৰি। ভাগৰ লাগে, নামিবলৈ ইজি, কিন্তু কথাটো হ'ল কি বহুত খাৰা। তো আমি এনেদৰে এই ৰাস্তাতে গৈ থাকিব লাগিব। সেই ওপৰলৈকে যাব পাৰি, কিন্তু কথাটো হ'ল সাহস নাই আৰু আজি। তো ইয়াত তো লাহে লাহে গৈ আছোঁ। তো বন্ধুসকল, লাহেকৈ আমি ইয়াৰ পৰা ঘূৰিবলৈ চেষ্টা কৰিছোঁ। তো গছলৈও চকু যায় বাৰু মাজে সময়ে। তো আমি এতিয়া লাহেকৈ ৰিটাৰ্ণ হ'বলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু আমি খানা অৰ্ডাৰ কৰি থৈ আহিছোঁ, যদি সোনকালে খাবগৈ লাগিব, আৰু ইয়াত কিছুমান নিয়ম আছে। তো আমি সময়মতে যদি নাযাওঁ তো একো বস্তুৱে খাবলৈ নাপাম। তো মই এবাৰ নাজাৰাটো দেখাই দিছোঁ আপোনালোকক। তো ইয়াত অলপ এনেকৈ দেখাই দিছোঁ আপোনালোক পৰিৱেশটো, আৰু পৰিৱেশটো চাওক, সেইফালৰ পৰা মানুহবিলাক আহি আছে তেনেদৰে। তো আমি ইয়াৰ পৰা আগলৈ গৈ থাকিম।
একেবাৰে শেষত ঘূৰি আহোঁতে এটা নাজা এটা দেখাইছোঁ। ইয়াত চব কিমান ফ্ৰেণ্ড ৰৈ আছে, চব মিজোৰামৰ হয় তেওঁলোক। তো আমি এনেকৈ গৈ থাকি আছোঁ এতিয়া, খুব ধুনীয়া এটা পৰিৱেশৰ মাজে গৈ আছোঁ। আৰু আপোনালোকক মই এনেকৈ দেখাই যাম গোটেই জেগাটো। হাই হাই, ইজ মাই ফ্ৰেণ্ড ফ্ৰম মিজোৰাম। বন্ধুসকল এনেদৰে আহি আছোঁ, আহি আজি আমি অলপ পাবলৈ হৈছোঁ, পাইছোঁহি আৰু। তো আজি খুব ধুনীয়া এটা পৰিৱেশৰ মাজত গোটেই দিনটো কটালোঁ, বছৰৰ শেষৰ দুদিন বুলিব লাগিব। তো কাইলৈ ইয়াতে থকা এটা পৰিকল্পনা কৰিছোঁ, ইয়াৰ ওচৰত এখন গাঁও আছে, চাবলৈ যাম বুলি ভাবিছোঁ। গাঁওখনত কি কি পায় সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।